হাই ফ্ৰেণ্ড, আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হৈছে আপ্পে। আপ্পে বনাবলৈ মই প্ৰথমে চুজি লৈছোঁ। চুজিয়েদি বনাওঁ আপ্পে। মই চুজি লৈছোঁ মই 2 কাপ, ফুল 2 কাপ লৈছোঁ মই। আৰু এয়া দৈ, এইটো দৈ লৈছোঁ। এইটো কালি মই দুপৰীয়া বনাইছিলোঁ আৰু দেখিছেনে দৈ কেনেকৈ কটাৰী কাটিব পৰা হৈছে। এয়া কালি দুপৰীয়া মই গাখীৰত দৈ বনাইছিলোঁ। এদিনৰ কালি দুপৰীয়া বনাইছোঁ আৰু আজি খাব পৰা হৈ গ'ল। এয়া দৈ মই ইচ্ছামতে এয়া চুজিত ঢালিছোঁ। দৈ কম্পালচৰি ঢালিবই লাগিব আপ্পেত, তেতিয়াহে আপ্পে সোৱাদটো আহিব। দৈ দেখিছেনে, ভাল লাগিছেনে বাৰু আপোনালোকৰ? যদি আপোনালোকে বনাব নাজানে এদিনতে কেনেকৈ দৈ কৰিব পাৰি, কেতিয়াবা এনেকুৱা এটা ইমাৰ্জেঞ্চি হৈ যায়, আমাক তৎক্ষণাত দৈ লগা হৈ পৰে, কিন্তু আমি ইমান তৎক্ষণাত দৈ বনাবও নোৱাৰোঁ। সেইটো কাৰণে যদি আপোনালোকক দৈ কেনেকৈ বনায় ক'ব লাগে, তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব, মই আপোনালোকক কৈ দিম। এতিয়া মই দৈ এইকণ লৈ ল'লোঁ আৰু লাগিলে লৈ ল'ম। প্ৰথমে এইকণ এনেকৈ মিলাই লওঁ। এইকণে হৈ যাব, আমাৰ আৰু ল'বলগীয়া নাই। অকণ থৈ দিলোঁ আৰু এইকণ আমি এতিয়া নিমখ অকণমান দি ভালকৈ ঢাকি থৈ দিম 10 মিনিটলৈকে। 10 মিনিট বা 15 মিনিট জোল। তাতোতকৈ বেছি হ'লে কোনো কথা নাই, কিন্তু তাতকৈ কম হ'লে অলপমান বেয়া হ'ব, কাৰণ চুজিটো ফুলিব লাগিব। মই নিমখ অলপমান দিছোঁ নিজৰ সোৱাদ মতে। এতিয়া মই 10-15 মিনিট সময়ৰ কাৰণে ইয়াক ঢাকি থৈ দিম আৰু তেতিয়ালৈকে ইয়াত দিবলগীয়া বস্তুখিনি মই তৈয়াৰ কৰি ল'ম। আৰু এতিয়া মিশ্ৰণ তৈয়াৰ হৈ গৈছে এইকণ। এতিয়া মই ইয়াক ঢাকি থৈ দিম, পিছত আকৌ মই মিলাম। চাওক, ইয়াতে মই মিলাই ল'লোঁ পূৰা। মিলাই লৈ এতিয়া মই এখন ঢাকি থৈ দিম। ঢাকি 15 মিনিটলৈকে মই ঢাকি থৈ দিম। বন্ধুসকল, এতিয়া 10-15 মিনিট হৈ গ'ল আৰু মই এয়া ঢাকনটো আঁতৰাই চাওঁ। এয়া ফুলি গ'ল, পূৰা ধুনীয়াকৈ ফুলি গ'ল। ফুলাৰ পিছত আমি এতিয়া ইয়াত পানী মিলাব লাগিব নে নালাগে চাওঁ। আৰু ইয়াত দিবলৈ মই অলপমান পানী, বেছি নিদিওঁ, অলপমান পানী দিছোঁ। বেছি পানী দিব নালাগে, এইটো ইমান পানীয়ে দিব লাগিব। এতিয়া মই ইয়াত ধনিয়া পাত, জলকীয়া এটা, বিলাহী গুটিটো এৰাই দিছোঁ মই, আৰু সৰু সৰুকৈ, যিমান সৰুকৈ কাটিব পাৰি সিমান সৰুকৈ কাটি ল'ব। বিলাহী, কেপচিকাম সৰু সৰুকৈ কাটি লৈছোঁ। এইটো বহুত হেল্ডি হয়, ল'ৰা ছোৱালীক টিফিনত দিবলৈ বহুত ভাল। এইটো তৎক্ষণাত হৈ যায়। এতিয়া মই 10 মিনিট ঢাকি ৰাখিছোঁ আৰু 10 মিনিটত মোৰ বনাই হ'ব। 20 মিনিট সময় লাগে, আৰু কমকৈ বনালেতো আৰু সোনকালে হয়। এয়া পিঁয়াজ ইমান সৰুকৈ কাটি দিছোঁ মই। আৰু এইখিনি এনেকৈ মিলাই ল'ম।
এতিয়া মেইন ইম্পৰ্টেণ্ট বস্তুটো হৈছে ইনো পেকেট। এই ইনো আমি 1 চামুচ দি দিম ইয়াত। তাৰ আগতে মই চব্জিকণ দিয়া দেখি অলপমান পানী কমিলে অলপমান পানী দি দিছোঁ আকৌ। বহুত হেলদি হয় কাৰণ কেপচিকাম ল'ৰা ছোৱালীবিলাকে নাখায়, টমাটৰ নাখায়, আৰু ঘৰত যদি মটৰ, বিনছ আৰু গাজৰ এইবোৰ যদি আপোনালোকে যি দিব বিচাৰে সেই দিব পাৰে। এতিয়া হৈ গ'ল। এতিয়া মই ইয়াত 1 চামুচ ইনো দিম। আপোনালোকে সোডা দিব পাৰে, খোৱা সোডা যিটো আছে, কিন্তু খোৱা সোডাটোত গোন্ধটো নোলায়, ফুলে বস্তুটো, এইটো ফুলিব লাগিব কাৰণে ইনোটো দিয়া গৈছে। ইনোটো দিলে ইনো এটা গোন্ধ এটা ওলায়, সেইটো বহুত ভাল লাগে। আৰু ইনো দিয়াৰ পিছত বেছি সময় ৰাখিব নোৱাৰি, সোনকালে বনাব লাগিব, লগত বনাব লাগিব মানে। এয়া ইনো দিলোঁ মই, দেখিছেনে ফুলি আহিছে কেনেকৈ। ফুলি আহিছে। লগত ফুলি আহিছে আৰু এইটো খাবলৈ ইমান ধুনীয়া হ'ব ইনো দিয়াৰ লগে লগে। আৰু মিশ্ৰণ চাওক, এইটো এনেকৈ পেলালে পৰি যোৱা হ'ব লাগিব। এখন হ'ল আপে ষ্টেণ্ড। এখন মই ফ্লিপকাৰ্টৰ পৰা মগাইছিলোঁ, বেছি দাম নহয়, 200-300 এনেকৈ কিবা এটা লৈছিলে। ফ্লিপকাৰ্ট 400-300 মান লৈছিলে চাগে। আৰু ইয়াৰ এখন ঢাকন, আজি মনটো অলপ বেয়া লাগিছে কাৰণ এই টোপটো আজি অলপ ভাঙি থাকিলে। এতিয়া লকডাউন, লগাবও নোৱাৰোঁ, কি কৰিব, তেনেকৈ চলিব লাগিব। এতিয়া ইয়াত মই দিম, বহুত তেল কম লাগে, এখন নন ষ্টিকৰ হয়, তেল বহুত কম লাগে, নিদিলেও চলে। প্ৰথম ষ্টাইলিং লগাই তেল, ঘি, বাটাৰ যি দিয়ে, ৰিফাইন। আৰু জুই মই গেছ অন কৰিছোঁ এতিয়া। আৰু ইয়াৰ অলপ সময় গৰম হ'বলৈ দি দিম। গৰম হোৱাৰ পিছত তাত দিবলৈ মই অলপমান মিঠাতেল লৈছোঁ। ৰিফাইনো ল'ব পাৰে আপোনালোকে, বা এয়াও ল'ব পাৰে। আৰু ইয়াৰ লগত খাবলৈ চাটনি বনাম, বাদামৰ চাটনি বনাম। নাৰিকলৰ চাটনি বেছি ভাল লাগে, কিন্তু নাৰিকল বৰ্তমান নাই, যি আছে সেয়ে লকডাউনৰখিনি সময় বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়াতো আপোনালোকে এখন কিনিব নোৱাৰে, দোকানতো পাব, কিন্তু অকল ফ্লিপকাৰ্টত যে পায় সেইটো নহয়, দোকানতো পায়। এতিয়া ইয়াত মই তেল দেখিছেনে, এনেকৈ অলপমান প্ৰথম ষ্টাইলিং এনেকৈ অকণ লগাই দিম। এতিয়া গেছটো কম কৰি দিম। কম হোৱাৰ পিছত বনাই থৈ দিয়া এনেকৈ সৰু চামুচ এপাত ল'ব। সৰু চামুচ এপাত লৈ ইয়াত এনেকৈ হেল্দি ফুড ৰেচিপি থাকে, হেল্দি দিব, হেল্দি
খোৱা বস্তু দিবলৈ দিয়ে সিদিনাখন আপোনালোকে এইটো বনাই দিব বহুতেনে মই গোটেই ৰাউণ্ড এনেকৈ দি দিলোঁ অভাৰ ফুলকৈ নহয় দিয়া মই কিন্তু একেবাৰে কমকৈও দিব নালাগে ইয়াক আৰু ই ফুলি উঠিব এতিয়া এয়া মই ইয়াত ঢাকন মাৰি দিলোঁ আৰু ইয়াক মই 2 মিনিটৰ কাৰণে ঢাকন মাৰি দিলোঁ আৰু কম জুইত 2 মিনিট 4 মিনিট লাগিব 2 মিনিটৰ কাৰণে মই এখন দিলোঁ আকৌ ইয়াক মই উলটাই দিম তাৰপিছত 2 মিনিট 4 মিনিটত হৈ যাব দেখিছেনে কিমান তখনাত হ'লে 10 মিনিট সময় বস ৰাখিব লাগে তাৰপিছত এইখিনি মিলাব লাগে হৈ যাব এতিয়া মই এনেকৈ হেৰি কৰি লৈছোঁ উদঙাই ল'লোঁ এচা হৈ গ'ল এতিয়া আমি ইয়াক উলটা কৰি দিম দেখিছেনে এনেকৈ আৰু এইটো এনেকৈ এইটো মাজে মাজে ঘূৰাই থাকিব লাগিব তেতিয়া নহলে মাজটো বেছিকৈ সিজি যাব আৰু কাখবিলাক নিসিজিব যেনেকৈ মোৰ মাজটো অলপ বেছিকৈ সিজিছে আৰু কাখবিলাক অলপ কমকৈ সিজিছে নেক্সট টাইমত মই কোনো ধৰণৰ তেল দিয়াই নাই প্ৰথমেই যে মই তেল দিলোঁ তাৰপিছত মই তেল দিয়া নাই এতিয়া আপোনালোকে এইটো কৰিব পাৰে যিটো অলপ বেছিকৈ সিজিছে সেইটো অলপ সাইডলৈ আনি এই কাখৰ এটা এনেকৈ লৈ আহিব পাৰে কাখৰ এটা লৈ আহি এইটো এনেকৈ সাইড কৰি এইটো এনেকৈ ঘূৰাই থাকিব আৰু এইটো পলত কৰি এতিয়া আকৌ এয়া ঢাকন মাৰি দিব এনেকৈ 2 মিনিটৰ কাৰণে আৰু 2 মিনিটলে সেইখিনি সময় এনেকৈ ঘূৰাই থাকিব নহলে কম জুইত দি মাজে মাজে অলপ অলপ ঘূৰাই থাকিলে হ'ব লাগাতাৰ ঘূৰাব নালাগে এতিয়া অতৰাই দিলোঁ অতৰাই দি লুটিয়াই চালোঁ এনেকৈ সিজি যাব আৰু এনেকৈ সিজি যোৱাৰ লগে লগে জানি যাব এয়া চাওক অলপো লাগি অহা নাই এতিয়া আমি এইটো নমাই থওঁ দেখিছেনে দেখিবলৈ কেনেকুৱা ধুনীয়া লাগিছে লাগিছে এতিয়া খালি এতিয়া আপুনি তেল নিদিয়াকেও বনাব পাৰে মই তথাপিতো অলপ অলপ দি দিওঁ এয়া কিমান ধুনীয়া হৈছে এতিয়া বাকি থকা অকণ আকৌ ঢালি দিওঁ
এতিয়া চাওক মোৰ সম্পূৰ্ণ কমপ্লিট নহ'ল, আধাতে খতম হৈ থাকিল। এতিয়া আধা যিকণ কমপ্লিট হৈ সেইকণ এনেকৈ এঢলীয়া কৰি দিম। এঢলীয়া কৰি যিটো চাইডে নাই সেইটো চাইডে জুই সিফালে কৰি থৈ দিম, আৰু যিটো চাইডে আছে সেইটো চাইডে জুই ফালে কৰি থৈ দিম মই। আৰু এনেকৈ ঢাকন মাৰি দিম 2 মিনিটলৈ। আকৌ 2 মিনিটৰ পিছত আকৌ উলটাই দিম, তাৰপিছত হৈ যাব। জুই মই কমতে ৰাখিছোঁ, বিলকুল কমতে ৰাখিছোঁ। জুই কোনো পধ্যে বেছিকৈ দিবই নোৱাৰে। জুই আৰু তেল বহুত কম লাগে ইয়াত বনিবলৈ। আৰু ইয়াৰ লগত খাবলৈ আমি এতিয়া চাটনি এটা বনাব ওলাইছোঁ, বাদামৰ চাটনি। বলক এতিয়া বনাওঁগে। চিকেনটো এতিয়া হৈ গ'ল, দেখিছেনে? চিকেনো হৈ গ'ল। এতিয়া অলপ এনেকৈ লুটিয়াই দিলোঁ, ওলটাই দিছোঁ। আৰু এতিয়া আকৌ 1 মিনিট 2 মিনিটৰ কাৰণে ঢাকন মাৰি দিছোঁ। চাটনিত মই বাদাম লৈছোঁ। মুংফলি সৈতে বনাব পাৰি, কিন্তু মুংফলি নাই, খালি নাই কৰি থাকো। জলকীয়া এটা, সেইটো কাৰণে বাদাম দিছোঁ মই। আৰু এইটো মান ধনিয়া, যিটো আমি বঙালী ধনিয়া বা মান ধনিয়া বুলি কওঁ, সেয়াও দিছোঁ মই অলপ। আৰু ধনিয়া পাতো দিছোঁ অলপ। আৰু নিমখ অলপমান নিজৰ সোৱাদ মতে চাই দিব। আৰু পানী অলপ। এতিয়া আমি ইয়াক মিক্সিত ঘূৰাই দিম আৰু চাটনি ৰেডি। এয়া দেখিছেনে? এয়া কিমান ধুনীয়াকৈ সিজিছে আৰু বহুত নৰম হৈছে। খাবলৈ বহুত কোমল, বুঢ়া মানুহেও খাব পাৰিব, দাঁত নোহোৱা মানুহেও। আৰু এয়া দেখিবলৈ মৰম লাগিছে। টমাটৰবিলাকৰ বেছি ভেজিটেবল হ'লে বেছি ভাল লাগে। আৰু এয়া চাটনি ৰেডি, ইয়াৰ বাদামৰ চাটনি সৈতে। এতিয়া আমি ঘৰৰ সকলোৱে মিলি খাওঁ। আপোনালোকে ঘৰত ট্ৰাই কৰিব। এতিয়া নহয়, লকডাউন খতম হ'লে, যেতিয়া আপুনি আপে ষ্টেণ্ড বুলি কয়, আপে ষ্টেণ্ডখন কিনিব যেতিয়া, তেতিয়া আপোনালোকে বনাব, বহুত ভাল লাগিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।